মোৰ নাম অমৃতা আৰু মই তেতিয়া ক্লাছ 9ত পঢ়ি আছিলোঁ। মই গণিতত অকণমান বেয়া আছিলোঁ আৰু সেইবাবে ঘৰত প্ৰাইভেট টিউশ্যন কৰিছিলোঁ। মোৰ টিউশ্যনৰ ছাৰজন বৰ হেডনাম আছিল, অকণমান খঙাল আছিল। যি কি নহওক, এনেকৈ 6মহীয়া পৰীক্ষা হৈ গ'ল আৰু মোৰ অংকৰ পৰীক্ষা ভাল হ'ল। বাৰু এতিয়া মোৰ কথালৈ আহোঁ। মোৰ তেতিয়া বয়স আছিল 16। যৌৱনত ভৰি দিছিলোঁ আৰু ছেক্সৰ কথাবোৰ লাহে লাহে শুনিছোঁ আৰু তেনেকুৱা এটা দিনৰে কাহিনী। এয়া সেইদিনা খুব বৰষুণ দিছিল। ঘৰত মা পাপা নাছিল। মা মামাৰ ঘৰলৈ গ'ল আৰু পাপা অফিচত। ছাৰ অহাৰ আগতে মই শুই আছিলোঁ। ছাৰ আহি কলিং বেল টিপিলে। মই খুলি দিলোঁ। ছাৰ আহি বহিল। ছাৰে সুধিলে, আজি ঘৰত কোনো নাই নেকি? মই ক'লোঁ, নাই ছাৰ। তাৰ পাছত মই কিতাপ বহি লৈ পঢ়িবলৈ আহিছিলোঁ। সেইদিনা মই স্পৰ্টিং এটা আৰু হাফ পেণ্ট এটা পিন্ধি আছিলোঁ। ক্লাছ কৰি থাকোঁতে ছাৰে বাৰে বাৰে মোৰ 34 জোখৰ বুকুখনলৈ চাই আছিল। প্ৰথমতে অলপ অসহজ লাগিছিল যদিও লাহে লাহে মোৰ ভাল লাগিল আছিল। মই জ্যামিতিৰ অংক এটা নোৱাৰাৰ বাবে ছাৰে কৰি দিয়াৰ চলেৰে মোৰ ওচৰলৈ আহিল আৰু মোৰ গাখীৰ এটাত হাতখন লগাই লগাই ডায়েগ্ৰাম আঁকিবলৈ ধৰিল। ইতিমধ্যে মই মন কৰিছোঁ যে ছাৰ পেণ্টৰ তলত তম্বু এটা হৈছে, মানে ছাৰৰ কণীটো ফুলি উঠিছে। এনেকৈ সময় গৈ আছে আৰু বাহিৰত বৰষুণ ঝাক বাঢ়ি আহিছে। বিজুলী ঢেৰেকণি মাৰিবলৈ আৰম্ভ কৰিছে। তেনেকুৱাত এটা খুব ডাঙৰকৈ ঢেৰেকণি মৰাত মোৰ খুব ভয় লাগিল আৰু ছাৰৰ হাতখন ধৰি দিলোঁ জোৰকৈ। ছাৰেও হাতখন ধৰি হঠাৎ মোক টানি নি কচুত বহুৱাই দিলে। মই একো ধৰিব নোৱাৰিলোঁ, কিন্তু ছাৰে মোক জোৰকৈ ধৰি আছিল। মই ছাৰক এৰি দিবলৈ ক'লোঁ, কিন্তু ছাৰে একো নুশুনিলে আৰু এখন হাতেৰে মোক ধৰি আনখন হাতেৰে মোৰ গাখীৰ এটা টিপিবলৈ ধৰিলে। লাহে লাহে মোৰো ভাল লাগিবলৈ ধৰিল আৰু মই চকু মুদি টিপন খাবলৈ ধৰিলোঁ। মোৰ ফালৰ পৰা সন্মতি দেখি ছাৰে স্পৰ্টিংটো খুলি পেলালে আৰু বেৰটো টানিবলৈ ধৰিলে। মই এবাৰ বেৰটো নিজেই খুলি দিলোঁ। ছাৰে মোক এবাৰ দাঙি বিচনালৈ লৈ গ'ল আৰু গাখীৰ দুটা গাৰ জোৰেৰে টিপিবলৈ ধৰিলে। মোৰ কোমল গাখীৰকেইটা ছাৰে টিপি টিপি ৰঙা কৰি দিলে। তাৰপিছত ছাৰ জিভাৰে এটা গাখীৰ খাবলৈ ধৰিলে। গাখীৰটো খাই নিপুল দুটা দাঁতেৰে কামুৰিব ধৰিলে। মই চিঞৰি দিলোঁ, আহ আহ। ছাৰে এবাৰ ইটো গাখীৰ কামুৰিবই ধৰিলে। এইদৰে প্ৰায় 20 মিনিটমান গাখীৰ দুটা কামুৰি কামুৰি ছাৰে মোৰ পেণ্টটো খুলিবলৈ ধৰিলে। মই পেণ্টি পিন্ধা নাছিলোঁ। ইফালে ছাৰে গাখীৰ দুটাত অত্যাচাৰ কৰি থাকোঁতে মোৰ ভোজখন তিতি গৈছিল। ছাৰে প্ৰথমতে মোৰ ভোজখন মোহাৰিবলৈ ধৰিলে। মই চকু মুদি আহ আহ কৈ আছোঁ। ছাৰে এবাৰ মোক তেওঁৰ পেণ্টটো খুলি দিবলৈ ক'লে। মই ক'লোঁ, ছাৰ মোৰ লাজ লাগে। ছাৰে খঙতে মোৰ গালত ঠাচকৈ চৰ এটা দিলে আৰু খঙত মোৰ পেণ্টটো খোল নহ'লে দিগদাৰ আছে বুলি ক'লে। মই ভয়তে ছাৰৰ পেণ্টটো খুলি দিলোঁ আৰু ছাৰৰ জাঙিয়াটো খুলি দিলোঁ। ছাৰৰ কণীটো মস্ত ডাঙৰ আৰু ক'লা আছিল। ছাৰে প্ৰথমতে মোৰ হাতখন নিজৰ কণীটোত লগাই দিলে আৰু মোহাৰিবলৈ দিবলৈ ক'লে। মই ছাৰৰ 8 ইঞ্চি দীঘল কণীটো মোহাৰিবলৈ আৰম্ভ কৰিলোঁ। এইবাৰ ছাৰে মোক ক'লে, তাই আঁঠু কাঢ়ি দে। মই আঁঠু কাঢ়ি দিলোঁ আৰু ছাৰো থিয় হৈ মোৰ মুখৰ আগলৈ আহিল। মোক ছাৰে ক'লে, মুখখন মেলি দে। মই একো বুজি পোৱা নাছিলোঁ, কিন্তু ছাৰে কোৱাত মুখখন মেলি দিলোঁ আৰু ছাৰে হঠাৎ তেওঁৰ কণীটো মোৰ মুখত ভৰাই দিলে। তেওঁৰ ইমান ডাঙৰ কণীটো মোৰ মুখখনত কোনোমতে সোমাইছিল। ছাৰে প্ৰথমতে লাহে লাহে কণীটো মোৰ মুখত
আগপিচ কৰিবলৈ ধৰিলে। তাৰ পাছত ছাৰে মোৰ চুলিকোছা ধৰি এইবাৰ অলপ জোৰকৈ মোৰ মুখখনত চুদন দিবলৈ ধৰিলে। মোৰ উশাহ লোৱাত সমস্যা হৈ গ'ল। ইফালে ছাৰে লোৱাৰ নামে নলয়। তেওঁৰ গোটেই কণীটো সময় দিয়াত মোৰ বমি আহি গৈছিল। কিন্তু ছাৰে দয়া মায়া পাহৰি মোৰ মুখত কণীটো সোমায়েই আছিল। Thanks for watching.